এজনে কৈছে কমতাপুৰৰ কাৰণে বোলে 1 ইঞ্চি বড়োলেণ্ডৰ মাটি নিদিব। এইটো বড়োলেণ্ডৰ মাটি নহয়, এইটো কমতাপুৰৰ মাটি। বড়োলেণ্ড সাহিত্য পৰিষদ গঠন হৈছে। গতিকে আমি যদি ইচ্ছা কৰো আমি চৰকাৰৰ সৈতে আলোচনা কৰি কমতাপুৰৰ অন্তৰ্গত বড়োলেণ্ড সাহিত্য সাহিত্য চলিব লাগিব, আমাৰ শাসনত চলিব লাগিব। আৰু আপোনালোকৰ জৰিয়তে এটা কথা অৱগত কৰিব বিচাৰিছো, বৰ্তমান সময়ত সংবাদ জগতত যিখন এখন কমতাপুৰৰ মেপ, এই কমতাপুৰৰ মেপটো কেএলৰ মানে মানচিত্ৰ বুলি, কমতাপুৰৰ মানচিত্ৰ বুলি প্ৰচাৰিত হৈ আছে। এইটো প্ৰকৃততে আক্ৰাচুৱে কমতাপুৰৰ মানচিত্ৰ, মানে যিটো আমাৰ কমতাপুৰ, আমি কমতাপুৰ দাবী কৰি আমাৰ যি কমতাপুৰ ৰাজ্য আছিলে সেইটো আক্ৰাচুৰ মানচিত্ৰ, কমতাপুৰৰ মানচিত্ৰ। এইটো ভুলবশত কোনোবা সংবাদ গোষ্ঠীয়ে হওক বা কোনোবা মানে ব্যক্তিয়েই হওক এইটো প্ৰচাৰ চলাই আছে। গতিকে আমি আজিৰ এই শ্বহীদ দিৱস স্থলীৰ পৰাই আহ্বান জনাব বিচাৰিছো, এইটো মেপটো যাতে আমাৰ কেএলৰ বুলি প্ৰচাৰ নকৰি এইটো আক্ৰাচুৰ বুলি প্ৰচাৰ কৰিবলৈ অনুৰোধ জনালো। বিচাৰিছে প্ৰথমে কেএলৰ আক্ৰাচুৰ লগত আলোচনা হ'ব লাগিব, পৰৱৰ্তী পৰ্যায়ত কেএলৰ লগত আলোচনা হ'ব লাগিব। বিভিন্ন প্ৰচাৰ মাধ্যমত ইতিমধ্যে বহু চৰ্চিত হৈ আছে এই বিষয়টো, যিখন প্ৰস্তাৱিত কমতাপুৰৰ মেপ কেএলৱে সংবাদ মাধ্যমেৰে প্ৰেৰণ কৰিছে। আচলতে সেইখন সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই প্ৰস্তাৱিত কমতাপুৰৰহে মেপ। তেওঁলোকে কি ধৰণে মেপ তেওঁলোকে প্ৰচাৰ কৰিছে তাৰ বিষয়ত আমি স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মেপ। আৰু আপোনালোকে ইতিমধ্যে দেখিছে যে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলনৰ সমূহ প্ৰক্ৰিয়া আমি অৱলম্বন কৰিছোঁ। তাৰ পিছতো কিন্তু চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। সেইবাবে আমি শেহতীয়াকৈ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আইনী যুঁজৰ বাবে সাজু হৈছোঁ। উচ্চতম ন্যায়ালয়ত আমি ইয়াত কেনেদৰে আইনী যুঁজখন আগবঢ়াই নি আমাৰ আইনী উপদেষ্টাৰ লগত ইতিমধ্যে আমাৰ কথা বতৰা চলিছে। শেহতীয়াকৈ আমি দিল্লীৰ জানুৱাৰী শেষৰ ফালে আমি দিল্লীত গৃহমন্ত্ৰীক সাক্ষাৎ কৰি কোচ ৰাজবংশী জনগোষ্ঠীটোৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ ষ্টেটাছটো কি পৰ্যায়ত আছে আমি তাৰ পৰা জানিবৰ বাবে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, মহিলা সমিতি আৰু চিলাৰায়ণ সেনাৰ ইতিমধ্যে এটা প্ৰতিনিধি দল আমি তেওঁলোকৰ ওচৰলৈ আমি যাম। আৰু দ্বিতীয়তে আমি আপোনালোকৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি আপোনালোকৰ মাধ্যমেৰে সংবাদ গোষ্ঠীসমূহলৈ এটা বিনম্ৰ অনুৰোধ জনাব বিচাৰিছোঁ, যিহেতু কেএলও যিটো প্ৰস্তাৱিত কমতাপুৰ বা আমাৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যিটো কমতাপুৰ বা জনজাতিকৰণ বিষয়টো অতি স্পৰ্শকাতৰ বিষয়, আৰু এইটো কোচ ৰাজবংশী জনগোষ্ঠীৰ আৱেগ জড়িত হৈ আছে যে বিভিন্ন ধৰণৰ মানে যিকোনো বাতৰি সত্যতা মানে আপোনালোকে বিচাৰ কৰিহে যাতে পৰিৱেশন কৰে। যিহেতু কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকল যথেষ্ট আৱেগিক হয়, বিভিন্ন ধৰণৰ বিভ্ৰান্ত ৰাইজ হৈ পৰিছে। সেইবাবে আমি আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ শ্বহীদ